নমস্কাৰ স্পেনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো আশা সকলোৰে ভাল ভাৰতৰ উচ্চতম ন্যায়ালয় নতুনকৈ 26টা পদ মুকলি হৈছে যিখিনি হৈছে নন টেকনিক্যাল গ্ৰেড 3 পদ হয় ইয়াৰ স্যালাৰি হ'ব প্ৰতিমাহে 35400 টকা আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰো ভিডিওটো আপোনালোকে অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ কোৱালিফিকেশন কিমান লাগিব স্যালাৰি কিমান হ'ব জবৰ লোকেশন ক'ত হ'ব Supreme Court of India Court Assistant 26টা পদ মুকলি কৰিছে যাৰ লাষ্ট ডেট হৈছে এপ্লাই কৰাৰ 27/2025 Senior Court Assistant কাম Senior Programmer ইয়াৰ বাবে পদ হৈছে টোটাল 6টা ইয়াৰ বাবে এডুকেশনাল কোৱালিফিকেশন বিচৰা হৈছে Bachelor of Engineering Bachelor of Technology in Computer Science Information Technology from a recognized university and 6-year experience in field or computerization আপোনালোকে Bachelor of Engineering কৰা হ'ব লাগিব বা Bachelor of Technology বা কম্পিউটাৰ সায়েন্সৰ ইনফৰমেশন টেকনলজি গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে 6 বছৰ এক্সপেৰিয়েন্স থকা হলে আপোনাক বেছি প্ৰিফাৰেন্স দিব যিসকলে মাস্টাৰ ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশন এমএসসি কৰা আছে তেখেতলোক ইয়াবে কোৱালিফাই হ'ব বিএসসি ইন কম্পিউটাৰ সায়েন্স ব্যাচেলৰ ইন কম্পিউটাৰ কৰা হলেও আপোনালোক কোৱালিফাই হ'ব ইয়াবে ডিগ্ৰী ইন ল ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি হলেও আপোনালোকে ইয়াবে ফুললি কোৱালিফাই হ'ব Your salary have 47,600. আপনার 8 pay commissioner মতে পয়সা salary পাবো আর নেক্সট পদ হচ্ছে জুনিয়র কোড অ্যাসিস্ট্যান্ট ইয়াবে এডুকেশন কোয়ালিফিকেশন বিচৰা হৈছে ব্যাচেলর অফ ইঞ্জিনিয়ারিং ব্যাচেলর অফ টেকনোলজি ইন কম্পিউটার সায়েন্স ইনফরমেশন টেকনোলজি বা বিএসসি ইন কম্পিউটার সায়েন্স ব্যাচেলর ইন কম্পিউটার অ্যাপ্লিকেশন ফ্রম এ রিকগনাইজড ইউনিভার্সিটি অর ইকুইভ্যালেন্ট হলে হ'ব ইয়াবে টোটাল পদ হৈছে 20টা ইয়াবে লেভেল 6 পে মেট্ৰিক হ'ব লগতে স্যালাৰি হ'ব 35400 টকা আপোনালোকৰ লগতে আদাৰ এলাউন্সেস থাকিব 4200 আপোনালোকে গ্ৰেড পে পাব ইয়াৰে সিনিয়ৰ কোড এসিস্ট্যান্টৰ বাবে এজ লিমিট বিচৰা হৈছে 18 পৰা 35 বছৰ আৰু জুনিয়ৰ কোড এসিস্ট্যান্টৰ বাবে বিচৰা হৈছে 18 পৰা 30 বছৰ লগতে এজ ইলেকশন প্ৰদান কৰা হৈছে এসসি এসটি বাবে 5 বছৰ ওবিসি এমওবিসি বাবে 3 বছৰ পিডব্লিউডি বাবে 10 বছৰ Application starting date 5 June 2025 और last date 27 June 2025 General OBC पे application fee है 1000 टका SC ST ex servicemen differently able freedom fighter पे 250 टका কিদৰে এপ্লাই কৰিব আপোনালোকে www.sci.gov.in বুলি সাৰ্চ কৰি দিয়া লগে লগে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অফিচিয়েল ওয়েবসাইটটো খোল খাব তাত আপোনালোকে ইম্পৰ্টেন্ট লিংক সেকশনত গৈ অনলাইন এপ্লিকেশন ফৰ্মত যাব তাৰ প্ৰথমে ৰেজিষ্ট্ৰেচন কৰি ল'ব ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত আপোনালোকে তাত নিজৰ আননেসেসাৰি ডকুমেন্ট খিনি আপলোড কৰিব ডকুমেন্ট খিনি আপলোড হৈ যোৱাৰ পিছতে ফিজ পে কৰিব লাগিব ফিজ টু পে কৰি দিয়া লগে লগে আপোনালোকে ফৰ্মখন সাবমিট হৈ যাব সাবমিট হোৱাৰ পিছত ৰেফাৰেন্স আইডি জেনেৰেট হ'ব ৰেফাৰেন্স আইডিটো আপোনালোকে লগত ৰাখি থব ফিউচাৰ যে এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া আপোনালোকে হেল্প কৰিব এইখন হৈছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া মুকলি কৰা হেতৰ অফিচিয়েল নোটিফিকেশনখন মই যিখিনি কথা ক'লো গুটেখিনি ক্লিয়াৰলি মেনশন হৈ আছে ইমানখিনি আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ত মুকলি হোৱা 26টা জুনিয়ৰ এসিস্ট্যান্ট পদৰ অনটা ডিটেইল ডিসকাশন আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই অলপ হলেও লাভজনক হ'ল ভাবিছে তেন্তে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ